হৰি ক'ত দে হৰি আপোনাক ৰখি আছোঁ আপুনি ক'ত দে এইফালে আহক হৰি ক'ত দা এইফালে আহক মই ৰখি আছোঁ আপোনাক বাপ্পা ওই কবাত জুই লাগছে আনতাছো এনকে হাল্লা করবে লাগে না দেশুন কি হিসে কষিল কো কি হিসে মোৰ পাতলুং ক'ত নে তুমি পিন্ধছ আপনি যে আৰু মানুহ আৰু কি পাতলুং বুলি কয়ে আজি তাৰিখ হতো জেংগিয়া বুলি কবি পাতলুং কোৱাৰ দিন নাই আজিকালি আপোনাৰ জেংগিয়া মই কে পিন্ধিমে আপনি নিজে পিন্ধছে আপনি চাই লওক মই পিন্ধা নাই মই বিচৰি পোৱা নাই সেই তেতিয়াৰ পৰাই নে জোৱাইয়ে পিন্ধিলে সোধোচোন জোৱাই আপনি কি মানুহে জোৱাইক খুদবা পাৰো নে আৰু জেংগিয়াৰ কথা আপনি নিজে সোধক ঘৰ জয় কৰি ৰাখি মোৰ মহা বিপদ হ'ল জোৱাইও মোৰ পাতলুং পিন্ধা কৰিলাক জোৱাইক ময়ে সোধো ৰবা তুমিতো সুধবা নৰাই আপনিও যে আৰু মানুহ আৰু আপোনাৰ লাজ শৰম বোলা বস্তুটো আছে নে নাই আপনি যি কৰে কৰি থাকক এইফালে ভাত সিজিল মই যাওঁ লাজ নোহোৱা মানুহ ক্লাছ কৰি কি লাভ হ'ব সদায় ভাল হ'ব শহুৰ বুঢ়াক কিবাকে যদি মাৰিব পাৰো তাৰ পাছত মাটি জমি যিমান আছে চব মোৰ নামত কৰি লৈ এক কথা বেছি পাদি বহি হালোৱে কি পদ্ধতিত মাৰিব পাৰি অলপ চিন্তা চৰ্চা কৰা ভাল হ'ব বাপা অ' বাপা জোৱাই বাপা ৰুমত আছানে তুমি আহিল শহুৰ বুঢ়াটো কি বা সোধে মোক অলপ চিন্তাও কথা ক'ব পাৰিলে ভাল আছিল চাওঁ ৰচোন কি ক'ব পাৰো পিছততো চবেই ক'ব পাৰো আগত দি ক'ব নোৱাৰো আকৌ অ' পিতি আহক মই ৰুমতে আছো আহক জোৱাই বাপা আৰু কিমান দিন এনেকে ঘুমে বহি খাই থাকবি কিবা কাম ধান্দা কৰা যদি কৰ এইফালে মোৰো বয়স যাইছে এইখিনিতে কিবা এটা কৰি নল'লি পিছত কি কৰবি বাপা কিবাকে মাৰিব পাৰিলে মই মালামাল হ'ব পাৰিলো কিন্তু নৰা নহয় বুঢ়ো হোৱাই নাই এতিয়াও জোৱান ল'ৰা হৈ আছে কি ভাবিছা বাপা নে ক'ৰবাত মাটি ঘৰ ললি নাই পিতি মই একো ভবা নাই পিছে জোৱাই বাপা তুমি মোৰ পাতলুংটো পিন্ধছা নেকি হা নাই পিতি মই আপোনাৰ পাতলুং পিন্ধা নাই একেদিন মই আমাৰ মানুহজনীৰে পাতলুং পিন্ধি আছো মই মানুহজনীক সুধি চাওঁ ৰ'বাচোন হয়তো তাইও আপোনাৰ পাতলুং পিন্ধিব পাৰে কামটো তয়ে কৈছা মোৰ আপিৰ কথা জানাই আছে পিতি কি ভাবিছে তাইক মাতো ৰ'বা মই একো ভবা নাই তাইক মাতাচোন অ'ৰা মানুহজনী শুনিছানে এইফালে আহাচোন গৈছো ৰবা গৈ আছো আহা জল্দি আহা আও পিটি দেখোন অ পিটি কেতিয়া আলাক আপনি পিটিক বঢ়াই দিয়া নাই কি মানুহে আপনি অ পিটি বহা মই বহিব অহা নাই তই মোৰ পাতলুং পিন্ধিছা নেকি নাই পিটি মই আপোনাৰ পাতলুং পিন্ধা নাই পিন্ধলি আমাৰ মানুহজনে পিন্ধব কাৰণ আগতে তেওঁ মোৰ 6টামান পাতলুং পিন্ধি চিল্লাকেই এবাৰ মুৰ্গীটা লুকে থৈ এবাৰ আপোনাৰ পাতলুং গিটাত ঠাত দিছি তুমি কি ফাল্টু কথা ক'ব আহিছা হা মোৰ কিবা মান সন্মান ইজ্জত একো নাই নেকি মই তোমাৰ পাতলুং পিন্ধি সতি মই পিঠিৰো পাতলুং পিন্ধিম অমকৰমে অকনিৰ ভয়তে চুলি ঘূৰোৱা মানুহ নহয় জানি ল'বি অনলাইনত 32টা পাতলুং অৰ্ডাৰ কৰিছিলোঁ কিন্তু তুহুৰ কথা চোতালক লাগি আহি হেলেও সুধি গৈছে বাপুৰা মাতক বোলে অনলাইন পে'মেণ্ট কৰিলে নহয়েই কেছ পইচা লাগে মোৰ ইন ফিউচাৰৰ কথা আছে মই ইমান পইচাৰ লগত কিয় ৰাখিম কোনে ৰিক্স ল'ব বাপুৰা মোৰ ভাং ভাজি খাবৰ হলা নাই মোৰ ঘৰতে থকা আছে সি আকৌ অনলাইন পেমেণ্ট কৰে দৰকাৰ হ'লে মই লং পেণ্ট খুলি দিম কি পাতলুং পিন্ধি আছো নিজে দেখা পাবি দিম নেকি খুলি আপনি কি ফালতু মানুহে কি ফালতু কথা কৈছে দি নেতা কিয়া খুলি দি চাও দে কাৰ পাতলুং পিন্ধিছা অত বছৰ মোৰ ঘৰতে থাকিলি মোৰে খালি আকৌ মোকে কামুৰিবে নেৰা আপুনি কি কথা কয় মই কৈছো না আপোনাৰ পাতলুং পিন্ধা নাই বুলি কামটো তুমিয়ে কৰিছা তোমাৰ বাহিৰে বেলেগ কোনেও নকৰে কাৰণ আগে পিছে এই কামটো তুমি মোৰ লগতো কৰিছা কামটো মোৰ লগত কৰিছা কোনো কথা নাই কিন্তু পিটিৰ লগত কামটো কিয় কৰিলা ঘৰ জোৱাই কৰি ৰাখি মোৰ মহা বিপদ হ'ল মই যাওঁ তুমি কি ফালতু মানুহে তুমি পিটিত পাতলুঙে এৰা নাই নকৰো মই তোমাৰ দৰে মানুহৰ লগত সংসাৰ কোনে কৰিব দিছে মোৰ দৰে মানুহৰ লগত সংসাৰ সেইটোৱে মোৰ ভুল সেই ভুলৰ শাস্তি মই আজি ভুগি আছো ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ যদি কিবা ভুল কৰিছো তেতিয়াহ'লে ক্ষমা কৰি দিব যদি আমাৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ধন্যবাদ